নমস্কাৰ এনেকৈ নমস্কাৰ দিছোঁ এখন হাতৰ মোবাইল লৈ আছোঁ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল আৰু স্বাগতম জনাইছোঁ মোৰ বিয়াৰ পিছত প্ৰথমটো ভিডিঅ'। মানে বিয়াৰ পিছত এনেকৈ কৰা হোৱা নাই, মানে এডজাষ্ট হ'ব লাগিব ন, তাৰপিছত চব হৈ যায়। তো বিয়া হোৱা এতিয়া বহুত দিন হ'ল আৰু বহুত দিন মানে কি 3 মাহ হৈ গ'ল পূৰাপূৰি। এতিয়া ভাবিছোঁ এতিয়াতো চব এডজাষ্ট হৈ গৈছে, তো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰিম। কিন্তু আমাৰ যিটো SMB ভ্লগ আছিল, তো এতিয়া S আৰু বিটো গাইব, মই অকল M থাকিলোঁ। ঘৰত গ'লেহে লগ পাম। তো যি নহওক, কি খবৰ আপোনালোকৰ? বাকী সকলো ভালে যদি মোকো কমেণ্ট কৰি জনাব। আৰু মোৰতো বহুত বহুত ভালেই, বেয়া নহয়, বৰ্তমানো ভালেই চলি আছে। ইয়াৰ সকলো ভালেই লাগি আছে নতুনকৈ অহা হিচাপত। যি নহওক, এতিয়া নতুন এটা জীৱন, নতুন এটা মানে সময় মোৰ কাৰণে। সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম প্ৰতিটো পাৰিলে দিনেই ব্লগ দিম। সেয়া বহুত দিন একো কোৱা নাই ন, তো অলপমান কিবা লাগি আছে। বৰ্তমান মই ঘৰতো এতিয়া এনেই আছোঁ, কাম বন শেষ কৰি ল'ম। মই আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাব বা ভিডিঅ'বোৰ মৰম দিব, তেতিয়াহে যাতে আমিও আগবাঢ়ি যাব পাৰোঁ আমাৰো নতুন ভিডিঅ'বোৰ চাই। আৰু মোৰ বিচাৰ ভাবিছোঁ সকলোৱে ভাল পাব চাই। চাওকচোন আজি দিনটো কি কৰোঁ, কি নকৰোঁ, মানে অলপ চলপ আৰু বাকীখিনি দেখাই থাকিম। আৰু যদি ভাল লাগে ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। মই কি কৰিছোঁ দেখাই আছোঁ ৰ'ব। আমাৰ এখন বিয়া আছে তো, আৰু আমাৰ ইয়াৰো গাঁৱত আৰু আইতা ককাহঁত আছে, তাত আমাৰ ফেমিলি আছে ন। চ' তাত যাব লাগিব। মানে মই ছানডে যাম, গাঁৱত লাগিব। তো জানেই সকলোৱে যে ছোৱালী মানুহৰ কিমান কি সম্পত্তি থাকে সজা পৰাৰ পৰা। তো সেইবিলাক বস্তু মই ভাবিছোঁ আগতে পেকিং কৰি থৈ দিওঁ, যাতে প্ৰব্লেম হয়। যিবিলাক মই এতিয়াও ইউজ নকৰোঁ, বিয়াত দৰকাৰ, মানে বিয়া আছে। চ' তাতেও এখন বিয়াটো এটেণ্ড কৰিম। তো মানে বিয়াত যাবলৈ হ'লে বস্তু যিখিনি লাগে মই ভাবিছোঁ এতিয়াই সেইটো বস্তু পেক কৰি থৈ দিওঁ, কাৰণ কালি পৰহি আৰু 3টা দিন আছে, তাৰপিছত আমি যাম। তো এইখিনি মই এতিয়া পেকিং কৰি থৈ দিওঁ। আৰু বাকী কাপোৰ চাপোৰ এতিয়া পেকিং নকৰোঁ দিয়কচোন, সেইখিনি হয়। তাকে এতিয়া ইয়াত চাই আছোঁ কি লৈ যাওঁ, কি নলওঁ। এইবিলাক বস্তু মই গোটেই মানে ওলাই লৈছোঁ। কি বুলি ক'ম আৰু, একদম চব বস্তু এনেকৈ। এই পাৰ্চ আছে, ইয়েৰিং, নেকলেছ, আৰু কিবাকিবি নেকলেছ। এতিয়া মই এইবিলাক চব বস্তু পেকিং কৰিম, যিবিলাক আছে। আৰু ইয়াতো আছে বহুত কিবাকিবি। থাকক এতিয়া, সেইখিনি চব চাম। আৰু এতিয়া মানে এইখিনি বস্তু পেকিং কৰিম, কি কৰোঁ। আৰু এইটো মই আজি অৰ্ডাৰ দিছিলোঁ, আজি আহিছে। এতিয়া মই মোৰ বিয়াতে আছোঁ, কমৰ বেল আছে, দিনৰ ৰিচিপশ্যনৰ যি লাগতিয়াল মোৰ বিয়াত দিবৰ কাৰণে বা গাঁৱত দিবৰ কাৰণে। এইটো চাওকচোন, ইমান মৰম লগা। মোক আমাৰ জেঠীমাজনীয়ে দিছিল জগন্নাথ মন্দিৰ য'ত যে, তাৰ পৰা আনিছিলোঁ। আৰু তাৰপিছত এইবিলাক মোৰ জোৰোণৰ ভালকৈ দেখাই দিছোঁ, একেবাৰে দেখাই দিওঁ বিয়াত কি দিয়া নিদিয়া সেইবিলাক। এই অসমীয়া গহনা মোক সেই জোৰোণত দিছিল, এনেকুৱা 2টা দিছিল একেলগে। ৰ'ব, এয়া ইমান ধুনীয়া। এইটো লৈ যাওঁ লগা হ'লে হ'ব। আৰু ইয়াৰ লগত আৰু এটা আছে, দেখাই আছোঁ। বিৰাট মৰম লগা জাপি ডিজাইনৰ, ভাল লাগে একদম। পিন্ধিলে মেখেলা চাদৰৰ লগত পিন্ধিব পায়। আৰু এটা আছে, এইটো মই ঘৰত লৈছিলোঁ। এইটো সেই চেম ডিজাইন, জাপি ডিজাইন। এইটো খালি অলপ ৰং বেলেগ, আৰু এইটো অসমীয়া গহনাৰ, এইটো বেলেগ। ভাল লাগে, বহুত মৰম। এইটো মোৰ নহয়, এইটো আমাৰ মিছ MB, মানে লিবি। একদম মানে চাই বিৰাট মৰম লাগে মোৰ। মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ। এইটো মই এনেকুৱা হেভি, বিৰাট ধুনীয়া লাগে। এইটোৰ লগত এইটো গলত লগা মানে কি একে লগত আহিছে। আৰু ইয়াৰ ইয়েৰিং দুটা মই দেখা পাইছোঁ, ডাঙৰ। ইমান মোৰ ইয়েৰিংটো ভাল নালাগে, কাণবোৰটো। ৰিং চেৰেমনিতে পিন্ধা পৰিছিলোঁ, দেখিছে চাগে, মোৰ ভিডিঅ' দিয়া আছে, তাত দেখিছে। এয়া কলা আছে, কলাত মানে এনেকুৱা থকা অসমীয়া গহনা। নেক্সট আহিল মোৰ এইটো, ইয়াত আহি পেলাই লৈছোঁ। এইটো আজিকালি যিটো চলি আছে, যিটো মণিপুৰী গ'ল্ড হয়, বহুত মৰম লগা, ধুনীয়া লাগে, ৰঙা হালধীয়া। আৰু এইটো এটা পখিলা ডিজাইনৰ, ভাল লাগে, বেয়া নালাগে। বৌ এজনী দিছে, আমাৰ বৌ। এইটো মই আমাৰ ঘৰৰ বৌৰ পৰা আনিছোঁ। বিৰাট ধুনীয়া, বিৰাট মানে বহুত ধুনীয়া। কি মৰম লগা ন।
দেখাব বহুত দিগদাৰ লাগে আৰু ফুল থকা পেকেটিং কৰা একে ডিজাইনৰ খালি এইটো ৰঙা হালধীয়া চব আছে আৰু এইটো অকল কলা এইটো গ'ল গ'ল এইটো এটা বিৰাট ধুনীয়া ধুনীয়া ৰাঙি নিচিনা এইটোৰ নেকেজটো নাই হেৰাই গ'ল বাৰু বেছি দেখালে আপোনালোকে বৰিং হ'ব আৰু মই ইমান দীঘল ভিডিঅ' নকৰোঁ এইটো শ্বৰ্টতে ভালে কৰাম আৰু ইয়াৰ খাৰু পিন্ধি আছোঁ ন খাৰু খুলিব নাপায় বছৰ নোহোৱালৈকে আমাৰ নিয়মত পিন্ধি আছোঁ খালি বেগ আছে মোৰ পেকেটিং হৈ গ'ল মই কৰি লৈছোঁ তেনেকৈ থাকক আজি তেনেকৈ থলোঁ আৰু মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰত লাইক কমেণ্ট আৰু শ্বেয়াৰ সকলোখিনি কৰি দিব আমি আজি এটা স্পেচিয়েল জেগাত যাম আৰু আপোনালোককো দেখাই দিম যাতে অকণমান আৰু মোৰ মা আৰু মোৰ লগত যাব আমাৰ মৰম লগা খুৰী তা আমি যাম এতিয়া আজি ৰামনৱমী হয় যেতিয়া আমি তাত এটা ইয়াত আমাৰ ওচৰতে দোকানৰ ওচৰত আৰু এয়া মোৰ হৈছে মা এয়া হৈছে মোৰ মা তা আমি তিনিজনে এতিয়া যাম আমাৰ ইয়াত ৰাম মন্দিৰত মানে পূজা হৈ আছে তো তালৈ যাম আৰু আপোনালোক চবকে দেখাম আৰু ভিডিঅ'টো মানে সামৰা নাই আৰু আধাত থৈ দিয়া আছে চাই আছে বলক দিয়ক আমি এনেকৈ মা মই ফুৰি বাটলৈ ওলাই আহিলোঁ গৈ দেখিছোঁ যে আধা বাটৰ পৰাই দেখিছোঁ ইমান ধুনীয়াকৈ যেনেকৈ দুৰ্গা পূজাত সজাই তেনেদৰে সজাইছে চাৰিওফালে এনেকৈ লগাই পেলাই তো এই দূৰৰ পৰাই দেখিছোঁ জিলিকি আছে মন্দিৰটো তো গৈ আমি ফাইনেলি মন্দিৰৰ কাষ পাই গ'লোঁ পাই পেলাই বেছিকৈ বেংগলী আৰু বিহাৰী আহিছে মাৰোৱাৰীও আছে ৰাম লক্ষ্মণ সীতা আৰু তাৰ লগত ঘট বহাইছে বহাই পেলাই একদম ইমান ধুনীয়া জিলিকি আছে চাব লগা আৰু ৰাতিৰ কথা ন ইমান ভালকৈ মোৰ কেমেৰা ভাল নহয় যি নহওক বাৰুতে এইফালে প্ৰসাদো দি আছে ৰাম প্ৰভু আৰু আমি চাকি তাকি দি লৈ পেলাই এনেকৈ মই দেখাইছোঁ কাৰণ বহুত চিঞৰ বাখৰ এনেকৈ সেইকাৰণে কৈ দিলোঁ বাৰুতে আৰু এনেকৈ চাৰিওফালে দেখাইছোঁ তাৰে কাষত এনেকৈ আমাৰ এনেদৰে কিবা এইটো নিয়ম বেংগলী আৰু বিহাৰীবিলাকে কৰে বেছিভাগে হালধিৰ লগত পানী গাখীৰ এনেকৈ কিবা লিংগৰ দৰে বনায় আমাৰ মহাদেৱ বাবাৰ বনাই পেলাই এনেকৈ পূজা পাতল কৰে পাণ তামোল ফল মূল সকলো আনিছে আৰু কাষতে মহাদেৱ বাবা পাৰ্বতী মা সকলোকে চাকি বন্তি জ্বলাই আছে সকলোৱে আহিছে আৰু মানুহ বহুত বেছি হৈছে তাৰ মাজতে অকণমান ভিডিঅ' আপোনালোকলৈকে দেখাইছোঁ ভাল পালে ভাল চাব আৰু লগতো আমাৰ মেইনকৈ দেখাই আছোঁ হনুমান বাবা এয়া দেখক চাওক ইমান ধুনীয়া আৰু ইমান ডাঙৰ বিৰাট মৰম লগা আৰু মানে চাই থাকোঁ লাগে তো চালোঁ তাত চাকি জ্বলালোঁ চাকি জ্বলাই আমি অকণ খন্তেক সময় বহিলোঁ কাষত দেখিছোঁ হনুমান চালিচাখন সকলো পূৰা সেয়া আছে লিখা আছে সেয়া দেখিছে হনুমান চালিচা গোটেইখন লিখা আছে ইয়াত আহি প্ৰাৰ্থনা কৰে ইয়াত কৰি পেলাই আৰু চালোঁ চাৰিওফালে ইমান মৰম লগাকৈ সজাইছে সজোৱা চাই লৈ পেলাই আমি অকণ সময় বহি লৈ সেনেকৈ উভতি আহিলোঁ সঁচাকৈ ভাল লাগিল আজি এইখিনি সময় একেবাৰে আৰু কি বুলি ক'ম আশা কৰোঁ আপোনালোকেও চাই ভাল পাব মইতো চাই পালোঁ আৰু এনেদৰে ঘৰ উভতি আহিলোঁ আহি পাই গ'লোঁ ভাগৰ লাগিল মানে আন্ধাৰ ন বাটত লাইট নাই চ' সেইকাৰণে মই ভিডিঅ' কৰা নাই বহুত ভাল লাগিল আপোনালোকে ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কি থাকক এতিয়া ইমানটা সামৰোঁ টাটা বাই বাই গুড নাইট আৰু লাষ্টত কৈ দিওঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই